গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতেই ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে দ্ৰুত অভিযান চলাই ২১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা ছঘণ্টাতেই সমাধান কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই সম্পূৰ্ণ ধন উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰে আৰু দুজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱা ক্ৰমে মফিদুল ইছলাম আৰু ফাৰুক ইউনুছ উভয়ে অভিযুক্তৰ ঘৰ গোৱালপাৰা জিলাৰ নয়পাৰা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতে ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে এক ধাৰাবাহিক অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এখন বাহন জব্দ কৰে আৰু গোৱালপাৰা আৰক্ষীৰ এই বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু ছঘণ্টাতেই সমাধান কৰিলে ২১ লাখ টকাৰ চুৰিকাণ্ড। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতেই ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে দ্ৰুত অভিযান চলাই ২১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা ছঘণ্টাতেই সমাধান কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই সম্পূৰ্ণ ধন উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰে আৰু দুজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱা ক্ৰমে মফিদুল ইছলাম আৰু ফাৰুক ইউনুছ উভয়ে অভিযুক্তৰ ঘৰ গোৱালপাৰা জিলাৰ নয়পাৰা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতে ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে এক ধাৰাবাহিক অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এখন বাহন জব্দ কৰে আৰু গোৱালপাৰা আৰক্ষীৰ এই বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু ছঘণ্টাতেই সমাধান কৰিলে ২১ লাখ টকাৰ চুৰিকাণ্ড। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতেই ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে দ্ৰুত অভিযান চলাই ২১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা ছঘণ্টাতেই সমাধান কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই সম্পূৰ্ণ ধন উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰে আৰু দুজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱা ক্ৰমে মফিদুল ইছলাম আৰু ফাৰুক ইউনুছ উভয়ে অভিযুক্তৰ ঘৰ গোৱালপাৰা জিলাৰ নয়পাৰা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতে ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে এক ধাৰাবাহিক অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এখন বাহন জব্দ কৰে আৰু গোৱালপাৰা আৰক্ষীৰ এই বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু ছঘণ্টাতেই সমাধান কৰিলে ২১ লাখ টকাৰ চুৰিকাণ্ড। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতেই ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে দ্ৰুত অভিযান চলাই ২১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা ছঘণ্টাতেই সমাধান কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই সম্পূৰ্ণ ধন উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰে আৰু দুজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱা ক্ৰমে মফিদুল ইছলাম আৰু ফাৰুক ইউনুছ উভয়ে অভিযুক্তৰ ঘৰ গোৱালপাৰা জিলাৰ নয়পাৰা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ছঘণ্টাতে ২১ লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনা উন্মোচন কৰিলে গোৱালপাৰা আৰক্ষীয়ে। গোৱালপাৰা আৰক্ষীয়ে এক ধাৰাবাহিক অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এখন বাহন জব্দ কৰে আৰু গোৱালপাৰা আৰক্ষীৰ এই বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু ছঘণ্টাতেই সমাধান কৰিলে ২১ লাখ টকাৰ চুৰিকাণ্ড।